Good morning guys and welcome to my new vlog. আজি হৈছে 27 November and আজি দিনটো মোৰ কাৰণে খুবেই স্পেশাল কাৰণ আজি হৈছে মোৰ বাৰ্থডে হয় আজি দিনটো মোৰ কাৰণে খুবেই স্পেশাল হয় কিন্তু আমি ইমান ডাঙৰকে পতা নাই একো পাৰ্টি সাৰ্টি কৰা নাই ৰাতি এনেকে সৰুকে আমি দুটাই কেক কাটিলো Happy birthday to you happy birthday to you happy birthday dear wifey happy birthday to you Hi dear and মোৰ হাজবেন্ড আজি বাৰ্থডে প্ল্যান কৰিছে তো হে বাৰ্থডে প্ল্যানিংটো চাবলৈ হলে আপোনালোকে গোটেই ভিডিওটো চাব লাগিব কাৰণ আজি ভিডিওটো হ'বলৈ গৈছে খুবেই ইন্টাৰেষ্টিং সো বিনা স্কিপ কৰি আপোনালোকে হেখলৈকে ভিডিওটো চাই থাকিব সো ফটাফট ৰেডি হওঁ কাৰণ আমি ক'বলৈ যাবলৈ লৈছো এতিয়া ৰাতিপুৱা 7টা 7:30 মানে বাজিছে সোনকালে উঠিলো ৰাতি শুতে দেৰি হ'ল আৰু চকুটকু গোটেই ফুলি আছে আৰু লগতে ক'ব বিচাৰিছো যে যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব সো লগ পাম আপোনালোকক অলপ দেৰিত সো গাইজ আমি গৈ আছো মাজুলী মিউজিক ফেষ্টিভেল লৈ আজি লাষ্ট দিন হয় বাকি দুটা দিন আমি যাব নোৱাৰিলো ছুটি নিমিলে সো আজি লাষ্ট দিন হয় তাতে আজি মোৰ বাৰ্থডে আৰু শুনিছো যে আজি লাষ্ট দিনা লাকি আলিয়ে পাৰফৰ্ম কৰিব বুলি ৰাতি সো হেতুৱে আজি মোৰ হাজবেন্ডে কলে যে লাকি আলি পাৰফৰ্ম কৰিব তো তোমাৰ হেতুৱে আজি বাৰ্থডে গিফট দেখুৱাবলৈ লৈ যাব লাকি আলিক বহুত দিনৰ পৰা আমি ভাবি আছিলো সৰু পাই আমি তাৰ গান শুনি থকা বহুত ভাল পাওঁ লাকি আলিক তো আমি বহুত আগৰ পৰাই ভাবি আছিলো যে এনেকা কিবা কনসাৰ্ট হলে আমি চাবলৈ যাম বুলি তো আজি সেই চান্সটো মিলিছে তাতে মোৰ আজি বাৰ্থডেও এটা গৈ আছো চাই লওঁগে আপোনালোকক দেখাই থাকিম ভিডিঅ'ত কি হৈ আছে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গান কোনে কোনে চাই ভাল পায় প্লিজ কমেন্টত জনাবচোন আমি খুবেই ভাল পাওঁ লাকি আলি গানবোৰ আমাৰ কাৰণে এটা ইমোশন হয় নাই আমি দুইটাই লাকি আলি বহুত ডাঙৰ ফেন হয় ও বাই দ্য ৱে এইটো সোয়েটাৰটো আজি মই বাৰ্থডে গিফট পাইছো দেই কৈ দিছো যিমানবাৰ বাৰ্থডে হৈছে ইমানবাৰ সাৰপ্ৰাইজ দিম বুলি ভাবে দেই কিন্তু আজিলৈকে সাৰপ্ৰাইজ হৈ থকা নাই আৰু মই সদায় গম পাই যাওঁ হয় নাই সদায় প্ল্যান কৰে সাৰপ্ৰাইজ দিম বুলি কিন্তু আজিলৈকে সাৰপ্ৰাইজটো হোৱা নাই কিবা এটা খাবলৈ মন গৈছে চাহ অকণ খাওঁ নেকি আজি চাহ খোৱাই নাপায় কিবা ৰেষ্টুৰেণ্ট হোটেল কিবা এখন দেখিলে ৰখাই দিবচোন okay ৰ'দটো পুৰা চুকা দেই গৰম উঠিছে আৰু এইফালে আপোনাৰ ভিতৰ ষ্টেজ আছে আৰু বাহিৰৰ ফালে আপোনাৰ ষ্টল আৰু এইবোৰ কিবা কিবি শ্বপ লগা আছে আপোনালোকে এইফালে দেখাই দিছো এই চাৰিফালে আপোনাৰ দোকান শ্বপবোৰ বহা আছে আমি প্ৰথমতে ইয়াৰ ভিতৰ সোমাই চাওঁগে কি ফাংচন চলি আছে তাৰপিছত আহিম আকৌ বাহিৰলৈ এইফালে এটা ডে ষ্টেজ আছে এইফালে ডে প্ৰগ্ৰেমটো পাতি আছে আৰু নাইটৰ ষ্টেজখন বেলেগ হয় এটা ডে ষ্টেজখন চাই লওঁ তাৰপিছত নাইটটো চাম
welcome to the stage Akshapit Gogoi and his band. Thank you. Here. So friends, আমি নাইট ষ্টেজলৈ আহি গ'লো আৰু ইয়াত আপুনি লাইটিং চাওক ইমান ধুনীয়া। Tryna be the death of me. You know you try to forget all the pain you caused at once. 'Cause I'm only starting to realize that I'm overthinking too much. So আমি মাজুলী মিউজিক ফেষ্টিভেলৰ পৰা জাষ্ট ওলাই আহিলো। এতিয়া কেইটা বাজিছে দেখাই দিছো। হয় 2টাই বাজিলে। আমি আজিয়ে ৰিটাৰ্ণ হ'ব লাগে কাৰণ কাইলৈ ইয়াৰ ডিউটি আছে। তো এতিয়া আমি ৰিটাৰ্ণ হৈছো ডুমডুমালৈ। তো বাকি লাকি আলি উঠোতে বহুত টাইম লাগি গ'ল, সেইকাৰণে লেট হ'ল। একচুৱেলি সি উঠাৰ কথা আছিলে 9টা বজাত 9টা বজাত উঠাৰ কথা আছিলে, কিন্তু তাৰ উঠোতে 11:30 হৈ গ'ল। তাৰপিছত প্ৰগ্ৰেমটো সেইকাৰণে শেষ হওঁতে দেৰি হ'ল আৰু আমি ৰোৱা নাই আৰু ইমান ঠাণ্ডা পৰিছে। দুইটা ওলাই গুচি আহিলো। এতিয়া ডুমডুমা পাওঁতে কিমান সময় লাগেগে নাজানো। চ' কিন্তু কনচাৰ্টটো খুব ভাল লাগিলে, হয় নাই কোৱা? আমি বহুত এনজয় কৰিলো লাকি আলি শ্ব'। ধুনীয়া সজাই থৈছে একদম ব্ৰিজখন।